নমস্কাৰ আজি এইটো ভিডিঅ'ত আপোনালোকে জানিবলৈ পাব MMLSAY পোৰ্টেলত ক্লেম কৰাৰ পিছত এজন এমপ্লয়ে খৰচৰ কিমান শতাংশ লাভ কৰে প্ৰাইভেট বা গভৰ্ণমেণ্ট হস্পিটেলত খৰচ হোৱা বিলৰ কিমান শতাংশ এজন এমপ্লয়িক দিয়ে আৰু ইয়াৰ লগতে জানিবলৈ পাব ক্লেম সাবমিট কৰাৰ সঠিক নিয়ম কেনেকৈ কৰিব লাগে আৰু কি ডকুমেন্ট দিব লাগে আৰু কি ষ্টেপ পাৰ হোৱাৰ পিছত ক্লেম কৰা টকাখিনি পোৱা যায় MMLSAY সবিশেষ এই ভিডিঅ'ত জানিবলৈ পাব আপোনালোকে যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ভিডিঅ'বোৰ ভাল লাগিলে এটা লাইক কৰি দিব প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ আপোনালোকে এইটো লিখি ল'ব এইটো লিখি সাৰ্চ কৰি দিয়াৰ পিছত ক্লিক হিয়াৰত ক্লিক কৰি দিব বেনিফিচিয়াৰী লগইন নাইবা ৰেজিষ্ট্ৰেচন যত আছে ইয়াত আপোনালোকে OTPৰ সহায়ৰে যদি লগইন কৰিব বিচাৰে তেনেহলে ইয়াত ক্লিক হিয়াৰত ক্লিক কৰি দিব লাগিব আৰু তলত যেটো দিয়া হৈছে এটো ফৰ MMLSAY অফিচিয়াল বাবে জিহতে আইডি বনাই লৈছে লগইন আইডি হিহতে হে খুলিব পাৰিব অন্য বেনিফিচিয়াৰী সকলে ক্লিক হিয়াৰত ক্লিক কৰি খুলিব লাগিব বেনিফিচিয়াৰী সকলে ইয়াত ক্লিক কৰাৰ পিছত সিলেক্ট কৰিব লাগিব এমপ্লয়ী নে পেনশনাৰ এমপ্লয়ীটো সিলেক্ট কৰি লৈছো লোৱাৰ পিছত ইয়াত আকৌ সিলেক্ট কৰিব লাগিব পান কাৰ্ডটো সিলেক্ট কৰি লৈছো জিহতে PPN নম্বৰ দিছে বা তলত GPF নম্বৰ দিছে হিহতে দি ল'ব পাৰে মই পান কাৰ্ডটো সিলেক্ট কৰি লৈছো পান কাৰ্ড নম্বৰটো ভৰাই দিছো পান কাৰ্ড আৰু মোবাইল নম্বৰটো দি তলত প্ৰসিডত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত OTP আহিব OTP টো ইয়াত সাবমিট কৰি লগইন হৈ যাম OTP আহি গৈছে 957353 এনেকৈ প্ৰসিডত ক্লিক কৰি লগইন হৈ ল'ব ইয়াত আপোনালোকে চাব পাৰিছে আপোনালোকে যদি ক্লেম কৰিব বিচাৰে তেনেহলে প্ৰথমতে আপোনালোকে চাব লাগিব আপোনাৰ প্ৰফাইলটো এপ্ৰুভ হৈছে নে নাই যদি এপ্ৰুভ হোৱা নাই এপ্ৰুভ কৰি ল'ব এপ্ৰুভ কৰোতে প্ৰথমতে আপোনালোকে তলৰ পিনে চাব কিবা কোৱেৰি বাকি আছে নেকি ইয়াত আপোনালোকে চাব এই কোৱেৰি সেকশনটোত আপোনালোকে যাব ইয়াত যোৱাৰ পিছত আপোনালোকে তলৰ পিনে চাব কিবা বিচাৰিছে নেকি যদি বিচাৰিছে হেইবোৰ আপলোড কৰি দিব মোৰ যিবোৰ প্ৰবলেম আছিল হেইবোৰ ইয়াত লিখা আছিল কি আপলোড কৰিব লাগে কি আপলোড কৰা হোৱা নাই হেইবোৰ মই চাই ডকুমেন্ট কিনে আপলোড কৰি আকৌ ৰিপ্লাইটো মই দি দিছো ইয়াৰ পিছত এপ্ৰুভ হৈ গৈছে এপ্ৰুভ হোৱাৰ পিছত আপোনালোকে এই ৰিএম্বাৰ্সমেন্ট অপচনটোত যাব যোৱাৰ পিছত আপোনালোকে যদি ক্লেম সাবমিট কৰিব বিচাৰে ইয়াত সাবমিট নিউ ক্লেম ইয়াত ক্লিক কৰি দিব লাগিব মোৰ যেহেতু প্ৰথমৰ পৰা ক্লেম সাবমিট কৰা আছে গতিকে ইয়াত দেখুৱাইছে আপোনালোকে চাব পাৰিছে ইয়াত ক্লেম নাম্বাৰ 1 এটা ক্লেম কৰা হৈছে আৰু ইয়াত ক্লেমৰ ডিটেইলছও ইয়াত দিয়া হৈছে আৰু ইয়াত লিখা আছে ক্লেম সেটেলড মোৰ ক্লেমটো সেটেল হৈ গৈছে মই অকল অনলাইনতে কৰিছো মই কত ডকুমেন্টছ কিনি জমা দিয়া নাই বি অফিসতো দিয়া নাই বা ডি অফিসতো দিয়া নাই কত মই দিয়া নাই মই অনলাইনত কৰিছো সব অনলাইনতে হৈ গৈছে ইয়াত আপোনালোকৰ ডিটেইলছ কিনি থাকিব নাম আৰু ক্লেম আইডিটো থাকিব ইয়াত যত চিকিৎসা কৰিছে তাৰ নামটো ইয়াত থাকিব ইয়াৰ পিছত চাব আপোনালোকে এই যেটো ক্লেম সেটেল আছে ইয়াত এটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত ডিটেইলছ কিনি চাব পাৰিব ইটো হল পাৰ্সোনাল ডিটেইলছ আৰু ইফালে হ'ব কেছ ডকুমেন্টছ কি ডকুমেন্টছ দিছিলে ইয়াত কোৱেৰিজ কি আপোনালোকৰ প্ৰয়োজন আছে বা হিহতে কি কোৱেৰি কৰিছে কি বিচাৰিছে এটো আপোনালোকে দিব লাগিব আৰু ইয়াত ক্লেম ষ্টেটাস আছে আপোনালোকে ক্লেম ষ্টেটাস চাব প্ৰথমতে আপোনালোকে চাব পাৰ্সোনাল ডিটেইলছত পেশেন্টৰ নামটো থাকিব আৰু ইয়াত গতি ডিটেইলছ কিনি থাকিব মই যিজন এমপ্লয়ৰ কৰি আছো তেখেতে এমপ্লয় হয় গতিকে ইয়াত তেওঁৰ নামটো আৰু ডিটেইলছ কিনি আহি গৈছে যদি পেশেন্টজন ফ্যামিলিৰ কোনোবা হয় এমপ্লয়ৰ ফ্যামিলি কোনোবা হয় তেনেহলে ইয়াত নামটো আহিব আৰু ইয়াত ৰিলেশনশিপটো আহি যাব এতিয়া ইয়াত কেছ ডকুমেন্ট কিনি আপোনালোকক দেখুৱাই দিছো ইয়াত কি ডকুমেন্টছ দিয়া হৈছে প্ৰথমৰ পৰা আপোনালোকক দেখুৱাই দিছো ইয়াত হস্পিটেলৰ বিল জিমানবোৰ আছে আটাইখিনি দিব লাগিব এই এমপ্লয় গৰাকীৰ জিমানবোৰ ডিটেইলছ আছিল মই আপলোড কৰিছো গতিকে জিমানবোৰ বিল আছিল মই গটেইখিনি আপলোড কৰি দিছিলো ইয়াত চাব আপোনালোকে হস্পিটেল বিল প্ৰুফ অফ ইমপ্লান্ট আপোনালোকৰ যদি ইমপ্লান্ট লগা হৈছে ডক্টৰে তেনেহলে ইমপ্লান্টৰ কাৰণে এটা সাৰ্টিফিকেট ল'ব লাগিব জিমানবোৰ হাড় ভাঙা থাকে পিছত যদি সাৰ্জাৰি কৰাৰ পিছত যদি কিবা লগাই দিয়ে হেবোৰ ইমপ্লান্ট বুলি কয় হেবোৰ যদি কৰিছে তেনেহলে আপোনালোকে ডক্টৰে এটো লিখি দিব আৰু সেই ডকুমেন্টখিনি ইয়াত আপলোড কৰিব লাগিব এনেকৈ আপোনালোকে চাব হস্পিটেল বিল ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট অফ ট্ৰিটিং হস্পিটেল হস্পিটেলৰ এখন ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লাগিব যত ট্ৰিট কৰিছে সেই হস্পিটেলৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লাগিব আৰু এখন আন্ডাৰটেকিং লাগিব এসেনশিয়াল সাৰ্টিফিকেট লাগিব হস্পিটেলৰ পৰা আনিব লাগিব অথৰাইজ মেডিকেল এটেন্ডেন্ট ৰেকমেন্ডেশনটো লাগিব
গুড কোৱালিটি অন বেড ফটো পেচেণ্টৰ এটা বেড ফটো দিব লাগিব বেড ফটো মানে হস্পিটেলত যেতিয়া শুই থাকিব সেই মুহূৰ্তৰ এটা ফটো দিব লাগিব OPD বিল থাকিলে দিব আৰু যদি নাথাকে নিদিলে হ'ব যদি OPD বিল হৈছে তেনেহলে OPD বিল দিব লাগিব আৰু ইয়াৰ পিছত চাব ডিসচাৰ্জ বা ডেথ সামাৰি বা সাৰ্টিফিকেট যদি ডিসচাৰ্জ হৈছে ডিসচাৰ্জৰ সাৰ্টিফিকেটটো লৈ ল'ব আৰু তলৰ পিনে চাব হস্পিটেল বিল দিয়া হৈছে আৰু ইয়াৰ তলৰ পিনে চাব মেটেৰিয়েলছ এণ্ড মেডিচিন ইউজড কি মেডিচিন বা মেটেৰিয়েল ইউজ হৈছে তাৰ কাৰণে এটা সাৰ্টিফিকেট ল'ব লাগিব হস্পিটেলৰ পৰা আৰু ইয়াৰ পিছত এটা আন্ডাৰটেকিং লাগিব এমপ্লয়িজনৰ আন্ডাৰটেকিং লাগিব আৰু ইয়াৰ পিছত চাব আৰু এটা হস্পিটেল বিল দিয়া হৈছে যিমানবোৰ হস্পিটেলৰ বিল আছিল সেইবোৰ দি দিছিলো আৰু বাকি ডকুমেন্টখিনি আপোনালোকক দেখুৱাই দিছো আৰু ইয়াৰ পিছত চাব আপোনালোকে কোৱেৰিজ এই কোৱেৰিজত আপোনালোকে চাব আৰু ইয়াত চাব এটা কোৱেৰি দিছিলে MMLSOI ফালৰ পৰা ইয়াত দিয়া হৈছে কাইন্ডলি আপলোড both hospital and beneficiary undertaking হস্পিটেলৰ আৰু বেনিফিচিয়াৰী এমপ্লয়েড আন্ডাৰটেকিং বিচাৰিছিলে মই দিছিলো ইয়াত ৰিপ্লেটো দিয়া হৈছে মই এখিনি দিছিলো ইয়াৰ পিছত কোনো কোৱেৰি কৰা নাই ইয়াৰ পিছত প্ৰসেস হৈ গৈ আছিল আপোনালোকে যিমান শুদ্ধ কৰি ক্লেমটো সাবমিট কৰিব হিমানে হনকালে কামটো আগবাঢ়ি যাব নহলে লেট হৈ যাব আপোনালোকক দেখুৱাই দিম কিমান তাৰিখে মই ক্লেম সাবমিট কৰিছো আৰু কিমান তাৰিখে বিল হৈছে এতিয়া চাব আপোনালোকে ক্লেম ষ্টেটাসটো ইয়াত ক্লিক কৰি ইয়াত চাব আপোনালোকে প্ৰথম ক্লেম সাবমিট কৰিছো 16 জুন 2024 ইয়াৰ পিছত চাব আপোনালোকে ক্লেম ডিটেইলছ ভেৰিফাই বাই কিছক এনেকৈ ক্লেম ৰিফাৰ টু TPA ডাটা এন্ট্ৰি কমপ্লিটেড প্লিজ ভেৰিফাই এনেকৈ গৈ ক্লেম ফৰৱাৰ্ড টু বিল ভেৰিফিকেশন বিল ভেৰিফাইড বিলিং ডান এনেকৈ গৈ ইয়াত চাব আপোনালোকে 27 নৱেম্বৰ 2024 তাৰিখে ক্লেম এপ্ৰুভ হৈছে আৰু ইয়াত দেখুৱাইছে টকাখিনি কিমান টকা পোৱা গৈছে এতিয়া আপোনালোকক কৈ দিও বেনিফিচিয়াৰীয়ে বিল সাবমিট কৰিছিলে মোটামুটি 70 প্লাস 71,000 ইয়াৰ ভিতৰত বিল স্যাংশন হৈছে 28000 টকা তেনেহলে আপোনালোকে এটা হিসাব কৰিব পাৰিব মোটামুটি 30% ৰ পৰা 40% ৰ ভিতৰত দিয়া হয় আৰু ইয়াত দিয়া হৈছে ক্লেম এপ্ৰুভ ফৰ পেমেন্ট আৰু ক্লেম প্ৰসেস ফৰ পেমেন্ট এতিয়া পেমেন্টটো হৈ গলে হৈ যাব আশা কৰো গটেখিনি কথা আপোনালোকে বুজিবলৈ পালে যদি কিবা ইয়াৰ উপৰিও জানিব লগা আছে কমেন্ট বক্সত কমেন্ট কৰিব মই জনাবলৈ চেষ্টা কৰিম ধন্যবাদ সম্পূৰ্ণ ভিডিওটো চোৱাৰ কাৰণে